हेलो गाइस, সকলোকে স্বাগতম জনাইছোঁ মোৰ সেকেন্ড ব্লগলৈ। আজি ৰাতিপুৱা সোনকালে উঠি আহিলোঁ আৰু আমাৰ এখন গেটখন আৰু ইফালে আছে অমিতা। আপোনালোকক দেখাইছিলে চিনেমেটিক শ্বটত অমিতা খুব থপে লাগি আছে। গাইস, এইকেইজোপা অমিতা কিন্তু আমাৰ নহয়, খুৰাহঁতৰ। এজোপা মতা অমিতা, ইয়াত গুটি নালাগে, ফুলে চব। গাইছ, এই সেকেন্ড ব্লগ বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আজি আপোনালোকক লৈ যাম আমাৰ ঘৰৰ আগফাললৈ। আৰু আমাৰ ঘৰৰ আগফালত বহুত ডাঙৰ পুখুৰী আছে, তাত আপোনালোকক মাছ ধৰা দেখাম, কেনেকৈ মাছ ধৰে। গতিকে বলক আমি আগফাললৈ যাওঁ। গাইছ, এতিয়া মই পালোহি আমাৰ ঘৰৰ আগফালত। এতিয়া মোৰ আগত আছে চব এই কেইবাটাও পুখুৰী, বহুত ডাঙৰ পুখুৰী। ইয়াত মাছ ওলায় আৰু মানুহে মাছ ধৰে। ইয়াত চক আপোনালোকক দেখিছোঁ, এইকেইজন মানুহ দেখিছে নাই, পূৰা চটি টানি মেটেকা তুলি মাছ ধৰি আছে। এইফালেও এজন আছে, এইজন আপোনালোকে দেখিছে, আৰু চোৱা মানুহো আছে ইয়াত চক। বহুত ডাঙৰ এলেকা জুৰি আছে, মানে পুখুৰী, বহুত পুখুৰী আছে এইফালে। মই এতিয়া আপোনালোকক দেখাই আছোঁ ওচৰৰ পৰা কি মাছ পাইছে সিহঁতে। মই এতিয়া দেখাবলৈ হ'লে এই পানীত পৰি যাব লাগিব সিপাৰলৈ, তেতিয়া দেখাব পাৰিম। বা এইফালেও এটা ৰাস্তা আছে, এনেকৈ ঘূৰি আহিব লাগিব, তেতিয়া আপোনালোকক দেখাব পাৰিম। এতিয়া মই সিপাৰলৈ যাওঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। গাইছ, মই এই ৰাস্তাটোদি আহিলোঁ এনেকৈ ঘূৰি, আৰু এতিয়া এইফালে যাব লাগিব। এতিয়া পাইছোঁ ইয়াৰ ওচৰত, সিহঁতৰ ওচৰত। গাইছ, এতিয়া মই পাই গ'লোহি, আৰু এয়া চক কি মাছ উঠিছে। এয়া চক, এডাল তোৰা মাছ, এইডাল তোৰা মাছ, এইডাল আৰু কি মাছ উঠিছে আপোনালোকক দেখাইছোঁ দেই। এয়া চক, এক খোপা মাছ পালে চক। এয়া প্ৰায় 1 কেজি ওচৰা-ওচৰি মাছ পাই গ'ল। এয়া আৰু আহিছে পূৰা, দেখিছেনে, তোৰা মাছ পূৰা, এটা চক বাল্টিং। এনেদৰে মাছ ধৰি আছে, আপোনালোকক দেখালোঁ। সেইফালে এজন ধৰি আছে, পূৰা ডাঙৰ চটিয়াখন লৈ মেটেকা উঠাই মাছ ধৰি আছে। আপোনালোকক ওচৰৰ পৰা গৈ দেখাই আছোঁ কি মাছ পাইছে তেখেতে। গাইছ, এতিয়া সিপাৰলৈ যাবলৈ মই নাও ব্যৱহাৰ কৰিম, কনচেপ্ট নাওখন। আৰু এতিয়া নাৱে যাত্ৰা হ'ব দেই। গাইছ, এয়া নাৱে যাত্ৰা, আৰু আমাৰ পূৰা নাৱৰীয়া পূৰা নাও বাই লৈ গৈছে মোক, আৰু মেটেকা পূৰা ফালিবলগীয়া মেটেকা দেখিছে, মেটেকা নধৰা হৈ আছে এই পুখুৰীটোত। আৰু এয়া মই আহিছোঁ এতিয়া এইফালে, টিকা দি এনেকৈ ঘূৰি যাব লাগিব। গাইছ, এতিয়া টিকাত পালোহি, এতিয়া মই গৈ দেখাই আছোঁ। তাত যাবলৈ হ'লে পানীত পৰি যাব লাগিব, পানীত পৰি যাম এতিয়া। গাইছ, ফাইনেলি পাই গ'লোহি। এতিয়া চাব দেই কি মাছ।
cái hố người ta cái ta bị đó Thì còn qua cái dân So, you take this. Okay, kita lihat. Hoi dah kusah Dah ki khabar itu. Allah, dal kusia dal. যাব কত তো? Kusia dal ya. Kenapa? Kita ke aku যাব aku যাব. Oh ya, kita mau kemana? Okay. Oh, udah, ya udah. Kemana? Kau cuma kasih udah apa? Sok mama semua. Oh, udah lama tak saya pergi. Iya tuh ini sok. Dah. Hoi dah. Ibu mama saya itu. Ibu besok kita tahu kalau Ibu kayak itu mama saya itu tempat. Itu goi mas এটা এইটো ফাইনেলি উঠি গ'ল আৰু বুদেক কয় চাওঁ বুদেক কয় কি পালি দেখুৱাই দে চাওঁ ককোৱা এইটো সৰু ককোৱা এটা পায় Kok sini terlalu ini bisa ibu tak sisa ini udah bangun kita dah Hei, sound দেখুৱাই দেচোন पानी कितना करे मुझे तो नाक से नको पानी किन गेल हे दल আজিলৈ মাছ ইমানে পালে 1 কেজি ওপৰত হ'ব আৰু এতিয়া এয়া গা পা ধুই ছটি জাল একদম ধুই মেলি ঘৰলৈ যাবলৈ ওলাইছে আৰু আজিলৈ ইমানে দেখালোঁ মাছৰ ভিডিঅ' আপোনালোকে যদি মাছৰ ভিডিঅ' বিচাৰে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব গাইজ এডাল গছ চাওক আপোনালোকে ইমান প্ৰকাণ্ড এডাল গছ চাওক এই গছডাল বহুত পুৰণা যুগৰ গছ বহুতো 4-5টা জেনেৰেশ্যন মৰি গৈছে আৰু এই গছডাল আজি পৰ্যন্ত জিন্দা হৈ আছে চাওক তেনেহ'লে কিমান শ বছৰ হৈ গ'ল এই গছডাল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই